নমস্কাৰ বন্ধু বান্ধৱীসকল, মোৰ ইউটিউব চেনেল থলুৱা জুতিলৈ আপোনালোকক স্বাগতম জনাইছোঁ। মই আজি ৰঙালাওৰ আগৰ সৈতে শুকান মাছ বনাবলৈ লৈছোঁ। আহকচোন মই কেনেকৈ বনালোঁ চাওঁ। মই ইয়াত লৈছোঁ কেইডালমান ৰঙালাওৰ আগ, মোৰ ঘৰতে আছিলে। ইয়াৰে মই আহখিনি গুচাই দিম, ইয়াৰে ঠাৰিখিনি দিম আৰু কোমলীয়া পাতখিনি দি দিম। এইখিনি মোৰ এতিয়া কাটা হৈ গ'ল। এতিয়া এইখিনি মই ভালদৰে ধুই ল'ম। ইয়াতে মই এখন কেৰাহী বহাই দিছোঁ। ইয়াতে অলপ তেল দি লৈছোঁ, সৰিয়হৰ তেল। ইয়াত অকণমান পিঁয়াজ দিম। পিঁয়াজখিনি মই অকণ লৰাই থাকিম। ইয়াতে মই আদা নহৰু আৰু অকণমান সৰিয়হ দি পিচি লৈছিলোঁ। ইয়াতে মই 4 চামুচ পিচা দি দিছোঁ। এতিয়া লৰাই দিছোঁ। এতিয়া মই ইয়াতে নিমখ দি ল'ম 1 চামুচ, আপোনালোকে সোৱাদ অনুসৰি দিব। এতিয়া মই ইয়াতে 1 চামুচ হালধি লৈ লৈছোঁ, জিৰা জালুক লৈছোঁ। এইখিনি আকৌ এবাৰ লৰাই দিম। জুইটো কমাই ৰাখিব যাতে তলিত লাগি নধৰে। এয়া মই 1 চামুচ শুকান জলকীয়াৰ গুড়ি দি দিলোঁ। এতিয়া মই পাতখিনি ঠাৰিৰ সৈতে বহাই দিম। এইখিনি ভালদৰে লৰাই দিব, লৰাই ঢাকনি লগাই দিব। চাওকচোন, ইয়াৰ পৰা পানী ওলাইছে। এনেকৈ দুবাৰমান ঢাকনি লগাই সিজিবলৈ দিব। মই আকৌ এবাৰ লৰাই দিছোঁ। এতিয়া মই ইয়াতে কেইটামান শুকান মাছ দি দিছোঁ। মই শুকান মাছখিনি ঘৰতে বনাই লৈছিলোঁ। আপোনালোকে যদি শুকান মাছ কেনেকৈ বনাব লাগে চাব বিচাৰে তেনেহ'লে মোৰ ডেছক্ৰিপশ্যন বক্সত লিংক দিয়া আছে, আপোনালোকে চাব পাৰে। সেয়া মোৰ এইখিনি লৰাই দিলোঁ। সেয়া চাওকচোন, শুকাই থোৱা মাছ। এইখিনি মোৰ এতিয়া হৈ গ'ল। পানীখিনি শুকাইছে।